Hello friends, welcome back to my YouTube channel. So আজি হৈছে দুৰ্গা পূজাৰ বিজয় দশমী আৰু আজি আমাৰ ইয়াতে কুকুৰমাৰাত বিজয় দশমী উপলক্ষে ইয়াতে নাও খেল অনুষ্ঠিত কৰা হৈছে আৰু ইয়াতে বহুতো নাও হৈছে আৰু নাও খেলৰ প্ৰথমটো ৰাউণ্ড ষ্টাৰ্ট হ'ব। নাও দুখন য'ৰ পৰা ষ্টাৰ্ট হ'ব তালৈকে গৈছে আৰু নাওকেইখন আহিব আৰু আপোনালোকে খেলাবোৰ দেখুৱাম, গোটেইবোৰ নাও খেলা দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এয়া চাব পাৰে নাও খেলৰ কাৰণে প্ৰেক্টিছ কৰি আছে। আৰু এইখন আমাৰ কুকুৰমাৰাৰ নাও হয়, মা চন্দিকা কুকুৰমাৰাৰ নাও, আমাৰ গাঁৱৰে নাও এইখন মা চন্দিকা কুকুৰমাৰা। প্ৰেক্টিছ কৰি আছে, চাওক এই খেলা কি মজা হ'ব। আৰু এইখন জয় শ্ৰীৰাম, সেইখন তালৈকে যাই আছে। চাওক খেলা ষ্টাৰ্ট নহওঁতে ইমান জোচ আৰু খেলা ষ্টাৰ্ট হ'লে কি ক'ম। আৰু সেইডাল ফিনিছ লাইন, বেলুনবোৰ যে ওলামি আছে সেইডাল ফিনিছ লাইন চাওক। আৰু ইয়াতে সুৰক্ষাৰো গোটেই ধ্যান ৰখা হৈছে। SDRF NDRF আহি ইয়াতে উপস্থিত হৈছে আৰু এতিয়া মানুহ কম। খেলা ষ্টাৰ্ট হোৱাৰ লগে লগে মানুহৰ ভিৰ লাগি যাব, তেতিয়ালৈকে চাই থাকক আপোনালোকেও। আৰু খেলা 5খন নাৱৰ মাজত হ'ব আৰু তাতে আমাৰ কুকুৰমাৰা যিখন নাও মা চন্দিকা, সেই নাওখন প্ৰথম ৰাউণ্ডত বাই গৈছে আৰু ইজিলি তেওঁ ছেকেণ্ড ৰাউণ্ড পাই গ'ল আৰু আশা কৰোঁ ফাইনেলত গৈ জিকিম আমিও। ফাৰ্ষ্ট খেলাখন আহিছে শ্ৰীৰাম আৰু মা কালী। এয়া শ্ৰীৰামখন আগত গ'ল, আৰু মা কালী পিছত। এয়া চাব পাৰে এই শ্ৰীৰাম বহুত আগত গ'ল, মা কালী পিছতে। আৰু বিজয় শ্ৰীৰামে হ'ব কাৰণ মা কালীখন বহুত পিছ পৰি ৰ'ল। আৰু ইয়াতে বিজয়ী হ'ল জয় শ্ৰীৰামখন বিজয়ী হ'ল আৰু মা কালীখন বিজয় হ'ব নোৱাৰিলে। নাওকেইখন আহিছে, এই দুখন এয়া চাওক। জুম কৰি দিছোঁ সমানত আছে নাও দুখন সমানত, কিন্তু 1 নম্বৰৰ জীয়াগড়ৰ নাওখন আগত যাব। এয়া চাওক কি আছিল সমানত যে আছে দুখন নাও, কোনখন জিকিব ক'ব নোৱাৰিম। আৰু ঢৌ চাওক, নদীত কি ঢৌ তুলি গৈছে নাও দুখনে। মা আমিনাখনৰ স্পীড কমিল। চ' মই এটা ঠাইৰ পৰা ভিডিঅ' কৰি আছোঁ কাৰণে অকল মাজৰখিনি দেখা পাৰিছোঁ আৰু এইখিনি জুম কৰি দিছোঁ। আমাৰ গাঁৱৰ মা চন্দিকা নাওখন খেলিবলৈ ৰেডি হ'ব যাই আছে। এইখনে হৈছে আমাৰ গাঁৱৰ নাম। এইখনে ৰেডি হৈ যাব, খেলিবলৈ ৰেডি হ'ব যাই আছে। খেলা চাব এইখনৰ। নাও দুখন
আমাৰ কুকুৰমাৰাকৰ মাছনিকা নাও আৰু পদ্মেগুৰিৰ জয় শ্ৰীৰাম নাওখনৰ মাজত হৈছে। এয়া চাব পাৰে জোচে বেলেগ খেলাৰ আহিছে। পদ্মেগুৰিৰ নাওখন আগত, চাওক এই টাক্কৰৰ খেলা হৈছে, দুখন নাও স্পীড। এইখন পদ্মেগুৰিৰ নাওখন আগত গ'ল, এইখন আগত আৰু এইখন মাছনিকা অলপ পিছত ৰ'ল আৰু বহুতকেইটা ৰান খেলিব পাৰিব। নেক্সট ৰাউণ্ডত হাৰাব দিয়ক, চিন্তা কৰিব নালাগে। লখাই আৰু হল্ড কৰিছে হৈ আৰু এইখন খেলাত পদ্মেগুৰিৰ জয় শ্ৰীৰাম নাওখন জিকিলে। আৰু মানুহ চাওক কিমান দূৰৰ পৰা মানুহ, এয়া চাওক আৰু ইপাৰেও আছে ৰ'ব, দেখাই আছোঁ চাওক ইয়ালৈকে আছে। চাওক এটা 360 ভিউ। তাত 360 ভিউ দি দিছোঁ আপোনালোকক, চাই লওক মানুহ। এইবাৰ অলপ কমিছে মানুহ, কাৰণ সকলো তাতে ব্যস্ত। 360 ভিউ এটা দি দিছোঁ, চাই লওক মানুহ। জমনি চাওক, এই নাও খেলত মাছৰীয়া নাও লৈ আহিছে ইহঁতে, কি জমনি। আৰু এখন মীনমইনা এনেই প্ৰেক্টিচ কৰি আছে, জাষ্ট প্ৰেক্টিচ এইখন। আৰু খেলা চলি আছে, আপোনালোক দেখাই আছোঁ। আৰু বহুকেইটা ৰাউণ্ডৰ খেলা আছে। এতিয়া ফাৰ্ষ্ট ৰাউণ্ডৰ যিটো মানে সকলোৰে মাজত কম্পিটিশ্যন, সেই খেলাটোৱে শেষ হোৱা নাই। এখন নাৱে তিনিবাৰকৈ খেলিব, মানে বিৰোধী প্ৰথমবাৰ হাৰা নাওখনেও আন এখন খেলিব পাৰিব, সেনেকুৱা খেলখন খেলি হৈছে। আৰু খেলখন আৰু শেষলৈকে দেখুৱাম আপোনালোকক, এতিয়ালৈকে চাই থাকিব। এয়া নাওখন আহিছে, গোপাল গোসাঁই আৰু জয় শ্ৰীৰামৰ মাজত খেলাখন হৈছে। দুখন নাও সমানত আহি আছে, একে সমানতে আছে দুখন নাও। টক্কৰৰ খেলা কোন জিকে ক'ব নোৱাৰে। আৰু সমানত নাও সমানত, চাওক নাও দুখন কি সমানত আছে। নাও দুখন চাওক, সমানত আছে নাও দুখন। চাওক এই খেলা এনেকুৱা হ'ব লাগে, সমানত আছে নাও দুখন। কোনখন জিকে এতিয়ালৈকে ক'ব নোৱাৰে, কাৰণ দুখন নাও সমানে নদীত ঢৌ। চাওক সমানতে যাই আছে, কোনখন নাও জিকে তেনেকৈ গম পোৱা নাই। খেলা হ'ব লাগে এনেকুৱা, টক্কৰৰ খেলা হৈছে এইখন। আৰু পদ্মেগুৰিৰ জয় শ্ৰীৰামখন চাগে বিজয়ী হ'ব নেকি, অলপ আগত যোৱা যেন দেখিছোঁ। আৰু অলপ আগতে যিখন খেলা হৈ গ'ল, সেইখনত 1 নম্বৰ জীয়াগড়ৰ গোপাল কৃষ্ণ নাওখনে জয়লাভ কৰিছে। দুয়োখন নাও সমানত গৈছে, কি ক'ম। অলপৰ কাৰণে চাগে এই পদ্মেগুৰিৰ জয় শ্ৰীৰাম নাওখন হাৰিলে।
মানুহৰ কথা কি ক'ম, ওপৰত যিটো আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ তালৈকে মানুহ আছে। কিমান মানুহ হৈছে, আৰু যদি এই যোনটো মিৰ্জাত প্ৰবন্ধী বা অনুষ্ঠানটো নহ'লে হয়, ভাবক ইয়াতে মানুহ নধৰা হৈ গ'ল হয়। সেইটো অনুষ্ঠানত মানুহ বহুত কমি গ'ল। তথাপিও চাওক মানুহে ইফালে চাব নে ইফালে চাব, দৌ চাইডে মানুহ এয়া হৈছে চাওক চাওক 360 ভিউ। আৰু কি ক'ম, এইখন নাই দুবাৰ জিকিলে দুখন খেলত। এবাৰ জিকিলে কৰ্দেগুৰিৰ লগত, এবাৰ কুকুৰমাৰা। আৰু যিটো মচনত খেলে ন, মোৰ হিচাপত এইখনে ফাইনেলততো যাব লাগে। আৰু ফাইনেলত ফাৰ্ষ্ট বা ছেকেণ্ড ল'বই খাটাং। এইখনে ফাৰ্ষ্ট বা ছেকেণ্ড নিবই, মই এইটো গেৰাণ্টি দিব পাৰোঁ। যিটো মচনত খেলে ন, এখন নাওখন হৈছে 1 নম্বৰ জীয়াগুৰৰ গোপাল কৃষ্ণ। আৰু চাওক সকলোবোৰ মানুহবোৰৰ বয়স কিন্তু 40ৰ পৰা 50 হৈছে, কিন্তু জোচ কমা নাই। এনেকুৱা হ'ব লাগে খেলা। চাওক জুম কৰি দিছোঁ, চাই লওক। এইখনেই বিজয়ীটো হ'বই, মই খাটাং। খেলা ষ্টাৰ্ট হৈছে, আৰু এইখন খেলা হৈছে জয় শ্ৰীৰাম আৰু মা চন্দিকাৰ মাজত। টাক্কৰৰ খেলা হৈছে, টাক্কৰৰ খেলা। এয়া মা চন্দিকা সমানত আছে জয় শ্ৰীৰামৰ লগত। চাওক জুম, চাওক সমানত আছে, সমানত। এয়া চাওক জোচে বেলেগ সেইবোৰ খেলাৰ। চাওক সমানত আছে, সমানত। এয়া চাওক সমানত আছে, নাও সমানত। জোচ চাওক, মাৰ চাওক অলপ 1 মিটাৰ ডিষ্টেঞ্চত আছে মা চন্দিকা আৰু জয় শ্ৰীৰাম। এয়া মা চন্দিকা আগত যাব লাগে। সমান আছে, সমানত তামাম টাক্কৰৰ খেলা হৈছে। না কৰ্দেগুৰি আগত গুচি গ'ল মা চন্দিকাতকৈ। তথাপিও এৰি দিয়া নাই নাওখন। এয়া কৰ্দেগুৰি জিকিলে খেলাখনত, বিজয়ী হ'ল কৰ্দেগুৰি। অলপমানৰ কাৰণে আমাৰ গাঁৱৰ নাও মা চন্দিকাখন অলপৰ কাৰণে কৰ্দেগুৰিৰ লগত হাৰিলে, দুখ লাগিছে। আৰু খেলিব 3খন খেলা হ'ল, আৰু চাগে মা চন্দিকাখনক খেলিব নিদিব। এয়া এইবাৰ ছেমি ফাইনেল হ'ব চাগে। চ' ছেমি ফাইনেলখন দেখুৱাই চাই থাকক। এতিয়া মা চন্দিকাখন পৰাজয় হ'ল, সেইটো বেয়া লাগিছে। চাই থাকক আৰু খেলাটো হাৰা জিকা হৈ থাকে, কি ক'ম। মাছমৰীয়া নাওৰে সিহঁতে নাও খেলি আছিল, নাও মাজতে ডুবি গ'ল, কি ক'ম। চাওক মাছ নদীত নাও ডুবিছে সিহঁতৰ। এবাৰ নাওখন উঠাব, সেয়াই আৰু নাওখন ডুবিব, উঠাব আৰু যাব এনেকৈ। নাও উঠালেই। এইবাৰৰ খেলাখন হৈছে গোপাল কৃষ্ণ আৰু মা চন্দিকাৰ মাজত। আৰু নাও দুখন আহিছে, আৰু গোপাল কৃষ্ণ আগত আছে নাওখন, আৰু মা চন্দিকা পিছত। আৰু চাই থাকক খেলাখন। আৰু খেলা চলি আছিল, আৰু মানুহৰ সংখ্যা
যিটো দেখিছোঁ গোপাল কৃষ্ণ যিখন নাও গোটেইকেইখন যিকেইখন খেল খেলিলে গোটেইকেইখনে জিকিছে চ' মোৰ মতেতো সেইখনে ফাৰ্ষ্ট নিব লাগে আৰু মাচন্দিকাখন আমাৰ ইয়াৰে নাও চ' সেইখন হাৰিলে এইখন কি ক'ম আৰু খেলত হাৰা জিকা হৈ থাকে আৰু খেলাখন শেষলৈকে চাই থাকক ফাইনেল দেখুৱাম ছেমি ফাইনেল দেখুৱাম আৰু গধূলি আমাৰ যেতিয়া প্ৰতিমা বিসৰ্জন দিব সেইও দেখুৱাম ত' তেতিয়ালৈ ভিডিঅ'টো চাই থাকিব আৰু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব চেনেলটো এনেকুৱা ভিডিঅ' পাই থাকিব এইবাৰ মোৰ ফাইনেল মেটছৰ ভিডিঅ'টো ডিলিট হৈ গ'ল আৰু ফাইনেল মেটছত ফাৰ্ষ্ট হৈছে গোপাল কৃষ্ণ 1 নম্বৰ জিয়াকুৰ আৰু ছেকেণ্ড হৈছে জয় শ্ৰীৰাম কটেগুৰি নাও দুখন ফাৰ্ষ্ট ছেকেণ্ড হৈছে আৰু এনেকুৱা ভিডিঅ' পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব